চেনেলটোৰ বিষয়ে কৈ দিয়া তুমি ডাৰ্লিং। আপোনালোকৰ আগত মই কথা পাতি দেখাম মই কেনেকৈ কথা পাতো। কাৰণ শৰাইঘাট দলং পাৰ হৈ গৈছো। কি খবৰ? ৱেলকাম বেক টু মাই নিউ ব্লগ। তো বৰ্তমান আমি আছো আমাৰ গধূলিৰ আড্ডাৰ মৰাৰ ফিল্ডত। এই ফিল্ডখনত মানে গধূলি টাইমত বহি মানে এটা মজা ফিলিংছ আহে মানে। লগৰকেইটাই খেলি আছে গেম, সেইটোৱে খেলি ভিডিঅ' চাই আছে, সেইটো ভিডিঅ' চাই আছে। তেখেত গাৰ্লফ্ৰেণ্ডৰ লগত এতিয়া বিজি আছে বৰ্তমান। তো মানে ইয়াত মানে নিজৰ কোনোবাই গেম খেলিব, কোনোবাই মোবাইলত কথা পাতিব, মানে এইডোখৰ জেগা সেইটো কাৰণে পাৰফেক্ট। চব আহিব ইয়াত, মানে জেগাটো ভাল লাগে ইয়াত। এনেকুৱা ল'ৰাবোৰক দেখিলে মোৰ এনেকুৱা লাগে যেন মোৰ গাৰ্লফ্ৰেণ্ড এজনী নাই, গম পায় নাই আপোনালোকে? এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড এজনী মানে মোৰ প্ৰয়োজন হৈছে। মই কেতিয়াবা কান্দি পাওঁ। এই জেগাডোখৰতে বহি সদায় মই কান্দো। মোৰ গাৰ্লফ্ৰেণ্ড এজনী মানে মোৰ অকণমান প্ৰয়োজন হৈছে। গতিকে কোনোবা আছে যদি মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিব। কুলদীপ চেতিয়া বুলি আছে। চবৰে গাৰ্লফ্ৰেণ্ড আছে ইয়াত, ইয়াৰো আছে, ইয়াৰো আছে। সেই ল'ৰাটো পলাইছে, ইয়াৰো আছে। কেতিয়াবা মই কান্দি পাওঁ। খবৰ তোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিম, আপোনালোকক শুনাই দেখাম কি কথা পাতিম। মই বেয়া লেতেৰা ডাইলগ মাৰো মানে আজিকালি। মোবাইলটো লৈ লওঁ, তাৰ মোবাইলটো লাউডটো দি ল'ম, তাৰপৰা আপোনালোকৰ আগত মই কথা পাতি দেখাম মই কেনেকৈ কথা পাতো ছোৱালীৰ লগত। ইয়াৰ পৰা এতিয়া মোবাইলটো লওঁ, কথা পাতিম। হেল্ল', কি কৰিছা? তোমালৈ বহুত মনত পৰে মোৰ। তাকে তোমাৰ নিচিনা ছোৱালী এজনী মোৰ প্ৰয়োজন হৈছে। মানে মোৰ ছোৱালী এজনী, গাৰ্লফ্ৰেণ্ড এজনী লাগে। তুমি মই চুমি পতাই নিদিয়া। ছোৱালীজনী চাই দিয়া আকৌ, মোৰ গাৰ্লফ্ৰেণ্ড এজনী দৰকাৰ হৈছে নহয়। নাই নহয় মোৰ। কি কৰি আছা? চাহ তাহ খালা নাই? মই এতিয়া তোমাক যে ভিডিঅ' কৰি আছো হেৰি ইউটিউবত দি দিম মই এতিয়া। এতিয়া তুমি কৈ দিয়া মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ। কৈ দিয়া আকৌ। মই শুনাই আছো ন, ভিডিঅ' কৰি আছো। নহয় তুমি মুখে কৈ দিয়া আকৌ। চেনেলটো প্লিজ, মোৰ কুলদীপৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। অংশুমানৰ লগত কথা পাতা। তো গাইছ, মই এনেকে কথা পাতো ছোৱালীৰ লগত, অকণ কথা পাতো আৰু এনেকে টেলেণ্ট অকণমান আছে আৰু মোৰ ছোৱালীৰ লগত কথা পতা। তো বৰ্তমান কোনোবা ছোৱালী এজনী যদি মোক প্ৰপ'জ কৰা, মই এনেকৈ কথা পাতিম। তো মেছেজ কৰিবা মোলৈ ইনষ্টাগ্ৰামত। মই 24 ঘণ্টা অনলাইন থাকোঁ। প্লিজ এটা মেছেজ কৰি দিবা। এতিয়া মানে এই জব কাৰ্ডটোৰ পৰা নামি আহিলোঁ। এতিয়া আমি আমাৰ গাঁওখনৰ ফালে ফুৰিবলৈ গৈ আছোঁ। আন্ধাৰ হ'ল অলপ। লগৰকেইটা গৈ আছে, এইকেইটা ৰাস্তাটো চাব। একদম এখন শৰাইঘাট দলং পাৰ হৈ যাওঁ। এখন শৰাইঘাট দলং পাৰ হৈ গৈছোঁ। তো এনেকুৱা ৰাস্তা আমাৰ গাঁওখনৰ এইটো গধূলি ভিউ। এইটো অংশুমান ডাৰ্লিং।
এইটো আমাৰ গধূলি ভিউ। এইখন আমাৰ বেলখন। এইখন আমাৰ শ্মশানখন। আমাৰ ইয়াত দুখন শ্মশান আছে। চেনেলটোৰ বিষয়ে কৈ দিয়া তুমি ডাৰ্লিং। ছাবস্ক্ৰাইব এনেকৈ কৈ দিয়া, এনেকৈ কৈ দিয়া আকৌ এফালে এনেকৈ। তো এইবোৰ লুকাই দিয়ে এইবোৰ। এইবোৰ চব কাটি দিম, চব দি দিম। তো বৰ্তমান আমি এতিয়া গৈ আছোঁ কেৰম খেলাৰ জেগাত। তাৰ ল'ৰাবোৰ চাব ষ্টাইলটো কেনেকুৱা নামঘৰটো তাতে কিবা কিবি বনাই আছে। কি বনাই আছে জানো এখন বনাই আছে, চালিয়া বনাই আছে। আমাৰ নামঘৰটো চালিয়া বনাইছে। আমাৰ অসমীয়াৰ ভিতৰত এইটো নামঘৰ একদম বিউটিফুল নাম। মোৰ লাঠিডালো পুৰি চুবাই আছিলো ন। চাওক অবৈধ খেল বহি আছে বুলি। কি হ'ল গড়পৰাত অবৈধ খেল বহি আছে। প্ৰাইভেট কৰবাত যাচোন কেলা 10,000 পাবি। কি পাবি লাষ্টত গভৰ্ণমেণ্টত যে লাষ্টত নিজে নামিয়ানটো পাবি। আমি এতিয়া মেইন কথা ছোৱালী নাম্বাৰটো সেইটো চৰকাৰৰ লগত পাতি ল'বি আকৌ এগ্ৰিমেণ্টত লিখি দিবি আকৌ তই। যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ' লগ পাম আকৌ অতি সোনকালে। বাই বাই।